Hello student, আমাৰ ইতিমধ্যে তোমালোকৰ ক্লাছ 7ৰ ইংলিছৰ হবিজ পাৰ্টটো কমপ্লিট হৈছে। আজি আমি ক্লাছ 7 ইংলিছৰ নেক্সটটো পাৰ্ট হেতু কি হৈছে উৰুকা এডভেঞ্চাৰ হে পাৰ্টটো পঢ়িবলৈ ওলাইছো। The word adventure means an unusual and exciting experience. মানে কি হচ্ছে adventure মানে কি আছে an unusual মানে আগতে যেটো তোমালোকে পোৱা নাই আৰু an exciting মানে তোমাৰ আমোদজনক experience মানে আমোদজনক অভিজ্ঞতা দুঃসাহসিক নহয় কিন্তু মানে যেটো কাম কৰি মানে এটা আমোদ পায় বা অকমান মনৰ পৰা আনন্দ পাবা এনেকুৱা এটা কাম। তোমাৰ এতিয়া এই এডভেঞ্চাৰটো কি হয় মানে এই বুকখনত এই চেপ্টাৰটো থকা এডভেঞ্চাৰটো কি হয় এইটো বিষয়ে আমাক পঢ়িবলৈ দিছে। Mahendra, lovingly called Mahen by his friends, is talkative, restless, and always cheerful. মানে কৈছে মহেন্দ্ৰ নামৰ ল'ৰা এজনৰ কথা কৈছে। তাক মৰমতে লভিংলি মানে কি বুলি কয় মৰমতে তাক মহেন বুলি কয়। By his friends তাৰ লগৰবোৰে তাক মৰমতে মহেন বুলি কয়। তোমালোককো নিশ্চয় তোমালোকৰ লগৰবোৰে কিবা কিবি নিকনেম দিয়া আছে তেনেকৈ এই মহেন্দ্ৰৰ নিকনেমটো কি হয় মহেন হয়। মহেন কেনেকুৱা কৈছে is talkative, restless and always cheerful. talkative মানে কথা কৈ থাকে অনবৰতে কথা কৈ থাকে আৰু restless মানে অকনো নৰয়ে আৰু ইফাৰ পৰা হিতালে ঘূৰি ফুৰিব গাত যে তত নাইকিয়া বুলি কয় যে তেনেকুৱা and always cheerful মানে সদায় আনন্দত থাকে ফূৰ্তি মনে থাকে। On the eve of the Assamese harvest festival মাঘ বিহু on the eve মানে কি জানানে আগদিনাখনি বুজায় কিবা এটা বস্তুৰ আগদিনাখনিটো বুজাবলৈ হ'লে on the eve আমি লিখো। আমি এতিয়া কিহৰ বিষয় পঢ়িছো কিহৰ আগদিনাখনিৰ বিষয় পঢ়িছো Assamese harvest festival মানে কৃষিৰ লগত জড়িত এটা উৎসৱ কি হৈছে হেয়া মাঘ বিহু। আমি ধান কাটাৰ পিছত ধানখিনি ভঁৰালত ভৰাই আমাৰ যিখিনি আমাৰ বিহু যিটো বিহু উৎপাদন আমি উদযাপন কৰোঁ সেইটো কি হয় মাঘ বিহু। সেই মাঘ বিহুটো কি হৈছে আছামিজ এটা কৃষিজনিত কৃষিৰ লগত জড়িত এটা ফেষ্টিভেল। সেই ফেষ্টিভেলটোৰ আগদিনাখনিৰ কথা কৈছে সেইটো কি হ'ব তেনেহ'লে সেইটোতো উৰুকা হ'ব আমিতো জানোৱেই। দিছ ইয়াৰ এই বছৰত মানে সেই বছৰটোৰ কথা কৈছে যিটো বছৰৰ কথা এই পাঠটোত আছিলে। হিজ ফ্ৰেণ্ডছ সঞ্জু নন্তু ৰিংকু এণ্ড ৰুমন তাৰ লগৰকেইটাৰ নাম কি আছিলে সঞ্জু নন্তু ৰিংকু আৰু ৰুমন ভিজিটেড হিম সেই সিহঁতি মানে মহেনৰ ঘৰলৈ আহিছে আৰু মহেনৰ লগত মানে এই বছৰ উৰুকাটো কটাবহে বুলি কৈছে। ইট ৱাজ দ্য উৰুকা নাইট সেই নিশাটো কি আছিলে উৰুকাৰ নিশা আছিলে। আমি উৰুকাত কি কৰোঁ উৰুকাত আমি কি কৰোঁ ভেলাঘৰ সাজা থাকেই আমি ভেলাঘৰত থাকোঁ তাত সকলোৱে মিলি এসাঁজ আমি খাওঁ হয়নে তেনেকৈ ইহঁতি কি কৰিছে আমি চাওঁ আহা। They proposed that Mohan should lead them in an Uruka adventure. আৰু আমি কি কৰোঁ আমি মাঘৰ বিহুৰ উৰুকা দিনা জেউৰা চুৰ কৰিবলৈ যাওঁ নে নাযাওঁ তেনেধৰণৰ মানে এটা এডভেঞ্চাৰৰ কথা মহেনৰ ওচৰত প্ৰপ'জ কৰিছে মানে মহেনক কৈছে যে তোমালোকৰ আমাৰ ইয়ালৈ আমি তোমালোকৰ ইয়ালৈ আহিছোঁ উৰুকা নিশাটো কটাম বুলি তেনেহ'লে তুমিতো আমাক নিশ্চয় এটা উৰুকাৰ এডভেঞ্চাৰলৈ লৈ যাব লাগে যে এটা মানে উৰুকাৰ আগদিনাখনি আমি কি কৰোঁ উৰুকাৰ দিনাখন আমি কি কৰোঁ ৰাতি জেউৰা চুৰ কৰিবলৈ যাওঁ কাৰোবাৰ শাকনি বাৰীত শাক থাকিলে শাক চুৰ কৰিবলৈ যাওঁ বা আগৰ দিনত বা বৰ্তমানেও কিছু কিছু অঞ্চলত কি কৰে গঁৰালৰ পৰা হাঁহ কুকুৰা আনি সেই হাঁহ কুকুৰা শাকেদি আকৌ পিছদিনাখনি এটা খানা খায় সেইটো হৈছে পৰম্পৰা। এতিয়া মহেনৰ লগৰকেইটা তাক কৈছে আমিও এনেকুৱা এটা কৰিব লাগে এনেকুৱা উৰুকা এডভেঞ্চাৰ এটা আমিও কৰোঁ আহা বুলি কৈছে। মহেন জাম্পড আপ এক্সাইটেডলি এণ্ড লুক এট হিজ ফ্ৰেণ্ড আৰু মহেন কি আছিলে ৰেষ্টলেছ আছিলে অলৱেজ চিৰফুল আছিলে তেনেহ'লে কি হ'ল তি মানে সেই কথাটো শুনি মানে বহুত ভাল পাইছে যে ময়ো মানে এনেকুৱা ভাবি আছিলোঁ যাব লাগে কিমান কি কৰিব লাগে আগদিনাখনি উৰুকাৰ ফূৰ্তি কৰিব লাগে সেইকাৰণে মহেনে মানে জঁপিয়াই উঠিছে আৰু কথাটো শুনি আনন্দত জঁপিয়াই উঠিছে এণ্ড লুক এট হিজ ফ্ৰেণ্ডছ আৰু তাৰ লগৰবোৰলৈ চাইছে কিহত উইথ এন এয়াৰ অফ অথৰিটি মানে হৈ যাব মানে কি হৈছে যে মই তোমালোকক লিড কৰিম আমি যাম এডভেঞ্চাৰটো সেনেকুৱা এটা মানে দৃষ্টিৰে তাৰ লগৰখিনিলৈ চাইছে। হি ৱাজ ৰেডি ফৰ এনি এডভেঞ্চাৰ মানে সি কি আছিলে চিৰফুল আছিলে ৰেষ্টলেছ আছিলে যিকোনো ধৰণৰ কামৰ কাৰণে মানে সি ৰেডি আছে যিকোনো ধৰণৰ এডভেঞ্চাৰৰ কাৰণে য'লে যি কৰোঁ মানে যিখিনি আমি কাম কৰিবলৈ যাম সেই সকলো কাৰণে সি মানে ৰেডি আছিলে।
Sanju, the eldest among them, said in an excited voice. Sanju কি আছিলে সকলোতকৈ ইহঁতৰ সকলোতকৈ ডাঙৰ আছিলে কি কৈছে said in an excited voice আনন্দিত মানে একদম উৎকণ্ঠিত এটা ভয়েস আৰু মানে উৎকণ্ঠিতভাৱে সি কৈছে we will spend the night in our village মানে feasting house বুলি কৈছে ভেলাঘৰ মানে কি feasting house ভেলাঘৰ মানে কি আমি জানো এৰে নুবুজালে হ'ব কৈছে যে আমি আজিৰ নিখাজটো ভেলাঘৰত কটাম when everyone is asleep যেতিয়া সকলো শুই পৰিব we will go and pick vegetables আমি যাম আৰু গৈ পিনি শাক পনি বাৰীৰ পৰা কাৰবাৰ হবাৰ ঘৰৰ আগফালৰ বাৰীৰ পৰা কি কৰিম শাক আনিমগৈ শাক চুৰ কৰিমগৈ and have another feast tomorrow আৰু সেই শাকেদি আমি কি কৰিম কাইলৈ আকৌ এটা খানা খাই দিম ভোজ খাই দিম কৈছে Oh yes, it is our oldest custom. We must honor it. Mohan responded gleefully. He কৈছে মহেনে মানে সন্মতি সূচকভাৱে কৈছে আৰু হয় হয় এটা মানে কি হয় আমাৰ অতীজৰ পৰাই পৰম্পৰাটো চলি আহিছে আমি জেউৰা চুৰ কৰিবলৈ যোৱা হওক বা হাকনি বাৰীৰ পৰা শাক চুৰ কৰা এই পৰম্পৰাটো মানে অতীজৰে চলি আহিছে সেইকাৰণে আমি এইটো সন্মান দিয়া উচিত এই পৰম্পৰাটো আমি মানি চলা উচিত সেই বুলি কৈছে মহেনে Soon the grand Uruka feast was over. কি হৈছে যেতিয়াই উৰুকাৰ নিশা খানা খাই সকলো মানুহ ঘৰলৈ গ'ল মানে খানা খাই আজৰি হ'ল আৰু everyone left for their respective homes সকলোৱে খানা খাই ক'লে গ'ল left for their respective homes সকলোৱে নিজৰ নিজৰ ঘৰলৈ গ'ল The mischievous five stayed behind আৰু এই পাঁচটা ল'ৰা যে আছিলে যে মহেনৰ লগৰকেইটা হতে মহেনে কি কৰিছে ইহঁতি মানে কি আছে ইহঁতৰ মনত এটা মনত খেলাই আছে যে আমি আজি সকলো যোৱাৰ পিছত চুৰ কৰিবলৈ যাম সেইকাৰণে ইহঁতি মানে ফেলা কৰি থাকি গ'ল থাকি যোৱাৰ পিছত কি কৈছে হাডলিং এৰাউণ্ড দ্য বিগ ফায়াৰ একজোপা আমি কি কৰোঁ জুই একুৰা জ্বলাই লওঁ জুই একুৰা চাৰিফালে বহি কথা পাতোঁ বিভিন্ন ধৰণৰ গান গাওঁ কি কৰোঁ ফূৰ্তি কৰোঁ নাই সেইটোকে কৈছে হাডলিং এৰাউণ্ড দ্য বিগ ফায়াৰ সকলো যোৱাৰ পিছত সিহঁতি ভেলাঘৰটোৰ ওচৰতে জুই একুৰা চাৰিওফালে বহি মানে কথা পাতিছে কি কৰিব কেনেকৈ কি কৰিব when it was past midnight যেতিয়া মাজনিশা জাষ্ট পাৰ হৈ গৈছে আৰু মাজনিশা পাৰ হৈ গৈছে Mohan rose and commanded the others to follow him in their nocturnal adventure nocturnal মানে হৈছে নিশাচৰ মানে নিশা যিবোৰ কাম হয় এডভেঞ্চাৰ নিশা যিখিনি কাম কৰিছে সেইটো nocturnal adventure বুলি কৈছে মহেনে উঠিলে আৰু যেতিয়া মাজনিশা হৈ গ'ল মহেন উঠিলে আৰু কৈছে যে উঠা সিহঁতক মানে কমাণ্ডত কৈছে যে সিহঁতক কৈছে উঠা আমি মানে এতিয়া যাব লাগে মোক ফ'ল' কৰা মোৰ পিছে তোমালোক আহা মানে মই তোমালোকক এডভেঞ্চাৰটো লৈ যাম বুলি কৈছে দে মেড ষ্ট্ৰেইট ফৰ শান্তিৰামছ হাউচ এট দ্য এণ্ড অফ দ্য লেইন কি কৈছে তেওঁলোকে মানে পোনে গৈছে দে মেড ষ্ট্ৰেইট মানে পোনে গৈছে ক'লৈ গৈছে শান্তিৰাম বুলি কোৱা লোকজনৰ ঘৰলৈ গৈছে ঘৰলৈ গৈ কি কৰিছে শান্তিৰামৰ ঘৰলৈ গৈ কি কৰিব আমি চাওঁ হা শান্তিৰামৰ ঘৰটো গৈ আছিলে এণ্ড অফ দ্য লেন সেই ৰাস্তাটোৰ মানে একেবাৰে শেষত আছিলে শান্তিৰাম ৱাজ এ ৰিটায়াৰ্ড আৰ্মি মেন শান্তিৰাম গুণ আছিলে এজন আৰ্মি মানুহ আছিলে তেওঁ ৰিটায়াৰ কৰিছে এতিয়া এণ্ড ফাৰ্মিং ৱাজ হিজ হবি আৰু কি হৈছে শাক পাচলিৰ খেতি কৰি তেওঁ মানে ভাল পায় আমি ইতিমধ্যে হবিৰ পাঠ পঢ়ি আহিছোঁ হবি মানে কি হৈছিলে যিটো কাম কৰি আমি ভাল পাওঁ এই শান্তিৰামে কি কৰি ভাল পায় ফাৰ্মিং মানে শাক পাচলি খেতি কৰি ভাল পায় হিজ গাৰ্ডেন ৱাজ ফুল অফ কেবেজেছ ব্ৰিঞ্জলছ কেৰটছ এণ্ড আদাৰ ছিজনেল ভেজিটেবলছ তাৰ মানে খেতি পথাৰখনত বিভিন্ন ধৰণৰ শাক পাচলি আছে সেই বুলি কৈছে They walked quietly, pausing just to put aside the bamboos of the Nongala gate and departed into Santiram's garden. তেওঁলোকে মানে মনে গৈ কি কৰিলে ৰৈছে ক'ত ৰৈছে নঙলাডাল খুলিবলৈ ৰৈছে aside the bamboos of the নঙলা মানে গেট বুলি কৈছে নঙলাডাল খুলিছে আৰু পোনে মানে ক'লে গৈছে পোনে গৈছে শান্তিৰামৰ হাকনি বাৰীখনত গৈ কি কৰিছে চাহা দেন মহেন ষ্টপ suddenly তাৰ গৈ থাকোঁতে মহেন মানে পটককৈ ৰৈ গ'ল মহেনে কেলৈ ৰৈ গ'ল সি কৈছে শুনা what will we carry the vegetables in আমি শাক পাচলিখিনি নিম কিহত আমি যে মানুহকেইটা আহিলোঁ আমি ভেজিটেবলছবোৰ নিম কিহত we did not bring a bag আমিতো এটাও বেগ নানিলোঁ তেতিয়া তাৰ লগৰখিনিয়ে কি ৰিপ্লাই দিছে never mind বাদ দিয়া we will carry as much as possible in each hand মানে আমি যিমানখিনি পাৰোঁ আমাৰ হাততে লৈ যাম বুলি কৈছে the friends reply লগৰবোৰে ৰিপ্লাই কৈছে তাৰপিছত আমাৰ ইয়াৰ পিছত কি আছে জানে ভোটৰ কথা আছে ভোটৰ কথা পিছত ইহঁতি দৌৰিব আমি এই নেক্সট পাৰ্টত এইখিনি কথা পঢ়িম আজিলৈ ইমানেই